হেল্ল' এভৰিৱান। আজি মই আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ খুব কম সময়ৰ ভিতৰত বনাব পৰা এটা টেষ্টি ৰেচিপি। আশা কৰোঁ আপোনালোকে ট্ৰাই কৰি চাব। মই ব্যৱহাৰ কৰিছোঁ বগা উৰহি। আপুনি আপোনাৰ পচন্দৰ যিকোনো উৰহি ইয়াত ব্যৱহাৰ কৰিব পাৰে। শিৰবোৰ এনেদৰে কাটি লৈ মাজতে দুভাগ কৰি লৈছোঁ আৰু ব্যৱহাৰ কৰিছোঁ ডাঙৰ চাইজৰ এটা আলুখিনি দীঘলীয়াকৈ কাটি লৈছোঁ। এটা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ আৰু কেইফুটামান নহৰু আৰু দুটা শুকান জলকীয়া আৰু চাহ চামুচেৰে 1 চামুচ গৰম মছলা। গেছত এখন মই কেৰাহী পাতি দিছোঁ। কেৰাহীখন 2 মিনিটমান গৰম হোৱাৰ পাছত ডাঙৰ চামুচেৰে 3 চামুচ মিঠাতেল মই এড কৰি দিছোঁ আৰু তেলখিনি হাই ফ্লেমত গৰম হ'বলৈ এৰি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত যেতিয়া এনেদৰে ধোঁৱা ওলাবলৈ ধৰিব, তেতিয়া আমি তেলখিনিত উৰহিখিনি আৰু আলুখিনি এড কৰি দিম ফ্ৰাই কৰিবৰ বাবে। মিডিয়াম ফ্লেমত উৰহি আৰু আলুখিনি আমি 3 পৰা 4 মিনিটলৈকে ভালদৰে ফ্ৰাই কৰিব লাগিব। উৰহিখিনিক লাহে লাহে চামুচেৰে লৰাই ফ্ৰাই কৰিব লাগিব। উৰহিখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া আমি এই উৰহিখিনি তেলৰ পৰা উলিয়াই ল'ম। ফ্ৰাই কৰা কেৰাহীখনতেই আমি এতিয়া আৰু 2 চামুচমান মিঠাতেল এড কৰি ল'ম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত আমি গৰম মছলাখিনি দি দিম আৰু কাটি লোৱা পিঁয়াজখিনি দি দিম আৰু নহৰু, শুকান জলকীয়া সকলোখিনি ইয়াত দি চামুচেৰে লাহে লাহে লৰাই দিম আৰু যেতিয়ালৈকে পিঁয়াজ আৰু নহৰুৰ কালাৰটো চেঞ্জ নহয় তেতিয়ালৈকে লৰায়ে থাকিম। এইটো ষ্টেজলৈকে পিঁয়াজখিনি ভাজা হোৱাৰ পাছত ইয়াত আমি ফ্ৰাই কৰি লোৱা আলু আৰু উৰহিখিনি এড কৰি দিম আৰু চামুচখনেৰে লাহে লাহে লৰাই থাকিম যাতে আলুখিনি ভাঙি নাযায়। এতিয়া ইয়াত আমি মছলাসমূহ এড কৰিম। চাহ চামুচেৰে আধা চামুচ হালধি গুড়ি এড কৰিছোঁ আৰু 1 চামুচ জলকীয়া গুড়ি এড কৰিছোঁ, 1 চামুচ জিৰা গুড়ি এড কৰিছোঁ আৰু আধা চামুচ ধনিয়া গুড়ি ইয়াত এড কৰিছোঁ আৰু গোটেই মিশ্ৰণটো চামুচেৰে লাহে লাহে লৰাই লৈছোঁ যাতে গোটেই মছলাটো উৰহি আৰু আলুৰ লগত মিলি যায়। সোৱাদ অনুসৰি নিমখ মই ইয়াত এড কৰিছোঁ আৰু চামুচেৰে ভালদৰে গোটেইখিনি মিলাই লৈছোঁ আৰু পিছত মই ইয়াত আধা কাপ পানী এড কৰিম।
আমাৰ এই ৰেচিপিটো প্ৰায় হৈয়ে গ'ল। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।